हेलो एवरीवन नमस्कार सकलोके मोर चेनेलर अन्य এটা ভিডিওলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এই আমি জাপালৈ গৈ আছো, মানুহ চানু নাই আমাৰ। একজনী আছে ছোৱালী, তাই স্কুলত গৈছি, আমাৰ টিকলি তাইক লৈলাম আধা ৰাস্তাৰ পৰা। চাই থাকক মানে গাইজ ৰ'দ মস্ত, খোজকাঢ়ি কাঢ়ি যাই আছো। মানে কৈছো যে মাহী ছোৱালীটোৰ শান্তি হৈছে, তাতে জাপালৈ গৈ আছো। চাই থাকক কি দেখাব পাৰো নাজনো, দেখাবার চেষ্টা কৰিম। আজিকালি ছোৱালী পটো তান সব স্কুলত যায় না, কোনো স্কুল ক্ষতি নকৰে। আমাৰ দিনত আমিতো দৌৰি দৌৰি গৈছোঁ যাব ল'বৰ কাৰণে, এতিয়া নাযায়। কালিতো এটা কাঞ্চি আমাৰ মিনি ব্লগটো চালি আপোনালোকে দেখা পাব, চাই থাকক। ঘৰৰ মানুহ গৈছো, ঘৰৰ মানুহ এৰা উৰুলি দি দি যাই আছো আমি। আধা ৰাস্তাতে বৰমাহঁতক লগ কৰিম, বৰমা আছে, মুনু আছে, এইখিনিয়ে মানুহ আৰু ভাড়া ঘৰত থাকে যিহেতু বেছি মানুহ নিবা নোৱাৰি, জাগা চাগাও নাই, সেয়াই আৰু। এয়া বৰমাহঁতৰ ঘৰ পালো, এটা ৰখি আছে আৰু এই আৰু এটা আহিছে স্কুলৰ পৰা, এতিয়া এইটো সেইটোক ৰখি ৰখি আমাৰ দেৰি হৈ গ'ল। সেয়া গাইছে স্কুলৰ পৰা আহিছে আমাৰ ইয়াতে, বৰমাহঁতৰ ঘৰত ড্ৰেছ চেঞ্জ হ'ব, ঘৰত যাই থকা সময় নাই। যাবা ল'বা না নল? যাবা ল'বা? আজিও কান্দবা নেকি? আজি কান্দবা? আজি নাকান্দবা? কালি কান্দছি যাবাতো ল'বা, তাতে ভয় খাইছে কিজানি নাজনো, আজি বা কান্দে নেকি? আজি নাকান্দবা দা? এয়া এটা বাজিছে, জাপালৈ যাই পানে কইনা গাইজ ইটাহে আমাৰ ফাইনেল ডেষ্টিনেশ্যন হ'ব আৰু চব বলছো। এতকে মানুহ, এতকে বেছি মানুহ নাই আমাৰ, আৰু বৰমা এটা আহিবা আছে, তেওঁ দেৰিকে আহিব। কলপুলি আমাৰ পৰা লৈছো, তাতে ক'ত ভাড়া ঘৰত কলপুলি। মোবাইল দেখলি হাতৰ উৰুৰ যা জস্তু বেছি হৈ যায়, হয় না? এনে সৰুকে দেই, কিন্তু মোবাইল দেখি ডাঙৰকে দেই, উৎসাহ দেগলা দেখোন। পালে ঘৰে এইটো পড়ারি কলপুলি যেন পড়ারি, ইয়াতে কলপুলিত খালা দিছি। মানুহজনে জাপালো আমাৰ এই ডাঙৰ ডাঙৰ তিৰিকেইটা, এইটো এইটো এটা আছে একমাত্ৰ আমাৰ, তাকো ঘৰৰ, বেলেগৰ নহয়। এয়া আমি জাপালৈ আহি পালোঁ মাহীহঁতৰ ঘৰ, আৰু মই আগতেও কৈছোঁ যে মাহীহঁত ভাড়া ঘৰত থাকে, যিহেতু আমি বহুত বেছি মানুহ যোৱা নাই, কিছুমান প্ৰব্লেমো হয় দিয়কচোন ভাড়া ঘৰত থাকিলে, সেইকাৰণে বেলেগক কোৱা নাই আৰু আমি ঘৰৰখিনিয়ে গৈছোঁ। আৰু দেখিছেনে আমাৰ জাপা লোৱা মানুহকেইটা ইমান ডাঙৰ ডাঙৰে জাপা ল'ব লগা হৈছে, মানে ছোৱালীৰ অভাৱ, সকলোৱে স্কুলত যায় যে। আমাৰ ইয়াত চুম্পু আছিল ঘৰৰে, তাইও বাৰু স্কুলত গৈ পেলাই আহিছে, সেইকাৰণে আমাৰ অকণমান দেৰি হ'ল। আজিকালি যে ছোৱালীবিলাকে স্কুল ক্ষতি নকৰে বা কৰিব নিদিয়েও দিয়কচোন। আৰু আমি গৈ পোৱাৰ লগে লগে এয়া আমাৰ ডাঙৰ জেঠিয়ে কলপুলি এটা আনি পুতি দিছে, দেখিছে নহয়? এইখিনিত যে বহুত বেছি নিয়ম কৰিব লগা থাকে, মানে প্ৰথমতে এখন আনা কাটা গামোচা বুলি যে কয়, সেইখন আনি পেলাই ছোৱালী তিনিজনী মূৰত দিব লাগে। তাৰপিছত আকৌ কলগছডালত 3টা ৰঙা ফুট দি পেলাই ছোৱালী তিনিজনীক আকৌ ৰঙা ফুট দিব লাগে। আৰু তাৰপিছত কলগছডালৰ আগত যে পীৰা এখন থোৱা আছে, তাত ছোৱালী এজনীকৈ উঠাই প্ৰথমতে কল গাখীৰেৰে ভৰিখন ধুৱাব লাগে, তাৰপিছত আকৌ পানীৰে ধুৱাব লাগে। আমাৰ নামনিত মানে নলবাৰীত এইখিনি নিয়ম কৰে বাৰু, বাকী বেলেগ ঠাইত হয়তো বেলেগ বেলেগ নিয়ম থাকিব পাৰে, কিন্তু আমি সৰুৰে পৰা এইখিনি নিয়ম দেখি আহিছোঁ বাৰু। ক'ত কেনেকুৱা নিয়ম আছে আপোনালোকে কমেণ্ট কৰি পেলাই জনাবচোন। আৰু তাৰপিছত এয়া দেখিছে নহয়, আমাৰ কইনাৰ বৌয়েকে ধুনীয়াকৈ জাপা কেইটা মানে ছোৱালীকেইজনীক আদৰি নি পেলাই ঘৰৰ ভিতৰত থৈছে। আৰু এইফালে আমাৰ কইনাও অধৈৰ্য হৈছিল নহয়, 4 দিন গা ধোৱা নাই, আজি জল্দি গা ধুব লাগে। আকৌ জাপাটো যোৱাকালি যে আমাৰ ঘৰত লৈ গৈছিল, তেতিয়াৰ পৰা তাই আজি গা নুধুৱালৈকে একো খাব নোৱাৰে। সৰু ছোৱালী দিয়কচোন, ভোকো লাগিছে, সেইকাৰণে জল্দি জল্দি গাটো ধুৱাই দিছে। আৰু কৈছিলোঁ নহয় আমি ঘৰৰ পৰা কলপুলি লৈ আহিছোঁ, সেইটো লৈ পেলাই এয়া বাথৰুমতে সকলোখিনি নিয়ম কৰা হৈছে, যিহেতু বাহিৰত জেগাও নাই। আৰু গা ধুই উঠি প্ৰথম কাপোৰ পিন্ধিব কৈছিল তাইক ৰঙা ৰঙৰ কিবা যি হ'লেও হ'ব, সেইকাৰণে আমি ৰঙা ৰঙৰ ব্লাউজটোৱে পিন্ধাই লৈছোঁ। আৰু ধুনীয়াকৈ কাপোৰখিনি পিন্ধাই উঠি বাহিৰত কিবা কিবি অকণমান নিয়ম আছিল, সেইখিনি কৰাই ধুনীয়াকৈ ময়ে দাঙি লৈ পেলাই ভিতৰত আহিছোঁ।
আৰু এয়া আমাৰ টিকলু মিকলু সৰু মৰম লগা কইনাজনী দাঙি আনি পেলাই ঘৰৰ ভিতৰতে বহাইছোঁ। বাহিৰত যিহেতু খানা চানা বনাই আছিল আৰু ঘৰৰ ভিতৰত মা আৰু জেঠিয়া আকৌ কিবা কিবি অকণমান নিয়ম কৰাইছে। আৰু এইফালে নিয়মৰ মাজতে আমাৰ হোলী খেলা আৰম্ভ হৈছে। চাওকচোন, মানে জাপাত ভৰাই যে গুড়াখিনি লৈ গৈছিলোঁ তাত ফাকু মিক্স কৰি পেলাই এয়া হোলী খেলা আৰম্ভ কৰিছে। কোনো যে সাৰি যোৱা নাই। আৰু ভালো লাগে দিয়কচোন, এনেকৈ সদায়তো নহয়, একদিনহে হয়, মাজে মাজে এনেকৈ ফূৰ্তি কৰিবও লাগে। অলপ খেলা ঠিক দিয়া বুঝে আছো নাকি? আমরা বুঝে আছো নাকি? মারামারি লাগছি নাকি? লাগাই নাই আকৌ নহয়, শান্তি বিয়া খাই বুলি যাব লাগিব। কি কৰা তুমি? ভাত খাব লাগে আমি এতিয়া। এইবিলাক আঞ্জা চাঞ্জা এইবিলাক এখন মাছৰ আঞ্জা না, এইখন চব্জি, এইফালে মাংস আছে। ৰাইজে খাই আছে, পিছত আমি খাম আৰু আপোনালোকক দেখাম। কি দেখাব পাৰিছোঁ গম নাপাওঁ, বহুত বেছি হাল্লা চাল্লাও হৈ আছে। দেখাইটো চাব আৰু কইনা কইনা আমাৰ আমি ভাত খাম। এই তাতে ভাত দিছে, তাতে ভাত খাম। দেখাইছোঁ আমি মিঠা খাম ঠিক আছে। কইনাই গিফ্ট পিন্ধি আছে, চাওঁ দেখাই আছো। চা ভাল, অলপ দূৰত ভাল লাগছে ফ্ৰকটো, অলপ দূৰত যাচোন, ভাল লাগছে চাওঁ। অঁ ভাল লাগছে গিফ্ট। গাইজ, মাহীহঁতৰ ঘৰত ভাত পানী খাই মই ঘৰত গুচি আহিলোঁ। মানে বহুত বেছি হলি চলি লাগি আছিল যে, তাত বহুত বেছি হাল্লাও হৈছিল আৰু ইমান মানুহ এটা এটাকৈ গা ধুৱাতে বহুত সময় লাগিব। সেইকাৰণে মই ঘৰত আহিলোঁ, গা পা ধুলোঁ। মা অহা নাই বাৰু এতিয়াও, মই আহিছোঁ। আৰু কি দেখুৱাব পাৰিছোঁ নাজানো বাৰু, আপোনালোকে চাই পেলাই কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আজিৰ কাৰণে ইমানে আছিল, বাই।